দেখিছে বন্ধুসকল এইকেইটা পোৱালিকেইটা এতিয়া গোটেইবোৰত দাঁত কাটি দিওঁ। কেইটা দিলে? তিনটা। পানী খাই আহোঁ ৰ, সেইটো চাই থাক আৰু দিব চাগে। নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ' নিদিয়া মোৰ 20 দিনমান হ'ল চাগে, আৰু মই মানে কিবা কিবি কামত ব্যস্ততা আছিলোঁ, আৰু লগতে গাহৰি পোৱালিকেইটাৰ লগত অকণমান দিন ব্যস্ততা আছিলোঁ, মানে দানা চানা দিয়া আৰু অকণমান মেইনটেইন কৰিছিলোঁ, সেইকাৰণে মানে আপোনালোকক ভিডিঅ' দিব পৰা নাই। আৰু বহুতে কৈ আছিলে যে মোক দাদা নেক্সট গাহৰিটো আপোনালোকে কিমানটা পোৱালি দিলে আৰু কেইটা দিলে, মানে বহুতে কমেণ্ট কৰি আছিলে, তো মই ভিডিঅ' দিব পৰা নাছিলোঁ একচুৱেলি। তো আজি জনাই দিম সকলোবোৰ কথা, আৰু আগতে কেইটা পোৱালি দিছিলে অকণমান দেখুৱাম ফুটেজটোত, আৰু তাৰপিছতে এতিয়া ৰুমবোৰ চাফা কৰিলোঁ মানে, তো তাকে লৈ মানে ভিডিঅ'টো দেখুৱাই দিছোঁ আজি, আৰু জনাই দিম গোটেইখিনি কথা। আপোনালোকে চাব শেষলৈকে, গোটেইখিনি দেখা পাই থাকিব, তো শেষলৈকে চাব। আৰু কোনোবা যদি নতুন আহে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি লওক, যাতে আহি থকা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন মই আপোনালোকে পাই থাকে। ঠিক আছে, চাব। তো মানে বন্ধুসকল, আমি গাহৰি পোৱালিকেইটা ওলাই আছোঁ দাঁত কাটিবৰ কাৰণে মানে, আৰু সিও ভয় খাই আছে, গাহৰিটো মানে কামোৰো কৰি আছে, তো সেইকাৰণে মানে ভয় লাগি আছে। আৰু পোৱালি বাকীকেইটা বাহিৰত ৰাখিলোঁ, আৰু এটা পোৱালি আছে সেইটো নিব লাগে। মাকটো মানে অলপ বহুত খং উঠি গ'ল, আৰু এতিয়া তাতে কামুৰিব বিচাৰি আছে, অকণমান যদি ৰ'ব লাগিব, পাছত দেখুৱাম আৰু দেই। ঠিক আছে। বজাৰটো বন্ধ কৰ, যেন তেনকৈ আনিলোঁ। আৰু এইকেইটা পোৱালিকেইটা দেখিছে বন্ধুসকল, এইকেইটা পোৱালিকেইটা এতিয়া গোটেইবোৰত দাঁত কাটি দিওঁ। টোটেল 11টা পোৱালি আছে। এইটো অলপ ডাঙৰ নীল কাটাৰ, আৰু আপোনালোকে আৰু বেলেগ কিবা কিবি বস্তু পায় সেইটোৰ লগতো কাটিব পাৰে ধুনীয়াকৈ। দাঁত কটা এটা বস্তু থাকে, তো মই সেইটো নাপালোঁ মানে, সেইকাৰণে এই নীল কাটাৰ লগতে কাটি। ঠিক আছে, এতিয়া দেখুৱাব নোৱাৰিম নেকি বন্ধুসকল এতিয়া দেখুৱাবলৈ আপোনালোকক। আজি বন্ধুসকল পোৱালিকেইটাৰ 21 দিন হ'ল নেকি এইকেইটাৰ, আৰু মানে 21 দিনত আপোনালোকক আজি দেখুৱাইছোঁ পোৱালিকেইটাৰ গ্ৰ'থ কেনেকুৱা হৈছে, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মানে বহুতখিনি জানেই আপোনালোকে, পোৱালি দিলে মানে বহুত মানে মেইনটেইন ৰাখিব লাগে, তো সেইকাৰণে আপোনালোকক ভাবিলোঁ দেখুৱাই দিওঁ। আৰু তাৰ মানে আগৰ কেইটা দিন কি কৰিলোঁ, দাঁত কাটিলোঁ, লগতে নাড়ী কাটিলোঁ, বহুতখিনি আপোনালোকক ভিডিঅ' দিয়া আছে, মোৰ বহুত ভিডিঅ'ত দিয়া আছে, তো সেইবোৰ আপোনালোকে গৈ চাব পাৰে। আৰু এইকেইটা পোৱালি বৰ্তমান এতিয়া সুস্থ হৈ আছে, আৰু সকলোৱে আশীৰ্বাদ কৰক যাতে পোৱালিখিনি ভালে ভালে থাকক, আৰু ভালে ভালে বিক্ৰী কৰিব পাৰোঁ। আৰু এইটো বন্ধুসকল ই আগত পোৱালি দিছিলে, ই 5 দিনমান আগত দিছিলে চাগে, মানে তো। আৰু ইয়াৰ পোৱালিকেইটাও বন্ধুসকল চাব, দেখুৱাই দিলোঁ আপোনালোকক কিমান ডাঙৰ হৈছে। বহুতে ভাবি থাকে হয়তো কিমান ডাঙৰ হৈছে, কি কথা। ৱেটটো হ'ব 4 কিলোৰ ওপৰত হ'ব, আৰু তেনেকুৱাকৈ। আৰু সিহঁতক এতিয়া দানা খাবলৈ সিহঁতে মানে অকণমানকৈ খাই আছে, আৰু নাই গ'লেও 15-20 দিন পাছত পূৰা ফুল দানাত আহি যাব সিহঁতে। তো কেনেকুৱা লাগিলে বন্ধুসকল কমেণ্ট কৰি জনাব, আৰু কোনোবা যদি নতুন আহে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি লওক, যাতে আহি থকা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে। আৰু এইটো ৰুমটো ধোৱাৰ কাৰণেহে বন্ধুসকল ইয়াক ওলাই দিলোঁ, মানে গাহৰিকেইটাক, নহ'লেতো ওলাই নিদিওঁ একদিনত। তো আজিহে ওলাইছে প্ৰথমবাৰ সিহঁতে। এইটো সৰু বেষ্টৰ পোৱালি, এইকেইটাও ভালে হৈ আছে, এইকেইটা আৰু বাহিৰত কেইটামান গ'ল মানে। তো এই বৰটোৰ লগতে মই ক্ৰছ দিয়াইছিলোঁ, আৰু জানেই এই গাহৰিটো প্ৰথমৰ পৰা আপোনালোকে হয়তো দেখিছে মোক কিমান দিনৰ হ'ল গাহৰিটো কি কথা, গোটেইখিনি আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো চাই অহাবোৰে গম পাব। আৰু এইটো গাহৰিটো এতিয়া ইমান ডাঙৰ হ'ল, মানে পেঠাটো। তো যি কি নহওক বন্ধুসকল, ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আৰু যোনে
মানে বেয়া নাপাব আপোনালোকে, বহুত দিন হ'ল ভিডিঅ'টো নিদিয়া। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। সকলোকে চোৱাৰ বাবে ধন্যবাদ, থেংক ইউ। আৰু সকলোকে বাই বাই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, নতুন এটা ভিডিঅ'ত। তো আৰু কিছুমান কথা জনাম আপোনালোকক পাৰিলে মানে। ঠিক আছে, বাই বাই।